স্কুললৈ গ'লে চুমা খাই বেয়া ইংগিত দি মাতি থাকে। ছাৰে মোক ৰুমলৈ মাতিলে, অফিচ ৰুমলৈ মতাৰ পিছত মই ছাৰৰ ওচৰলৈ গ'লোঁ। ছাৰে মোক মেট্ৰিকৰ কথা সুধিলে। মেট্ৰিকৰ কথা সোধাৰ পাছত হাতখন চেক খোজাৰ চলেৰে মোক চুমা খালে। তেওঁলোকে মানে মনে সজা কথাই এজাহাৰ দি টকাও ডিমাণ্ড কৰিছে, বহুত টকা। সেইদিনাখন গ'ল। তাৰ পাছত আকৌ মোক ইংগিত দি মাতিছিলে। যোৱাৰ পাছত তেতিয়া মোক কৈছে মই তোক নিজতকৈ বেছি ভাল পাওঁ, তেনেকৈ কৈছে। বিদ্যালয় অধ্যক্ষৰ কুচৰিত্ৰৰ বাবে বিদ্যালয় এৰিছে ছাত্ৰীয়ে। ডিব্ৰুগড়ৰ ৰহমৰীয়াৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। পৰিয়ালৰ লোকে অভিযুক্ত শিক্ষকৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ। শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ সম্পৰ্ক এক মধুৰ দীঘলীয়া। সমাজৰ সকলো পবিত্ৰ সম্পৰ্কৰ ঊৰ্ধত স্থান দিয়া হয় শিক্ষকসকলক। কিন্তু তেনে সময়ত এজন কুচৰিত্ৰৰ শিক্ষকে কালিমা সানিছে শিক্ষক ছাত্ৰ ছাত্ৰীৰ সম্পৰ্কত। বিদ্যালয়ৰ অধ্যক্ষৰ কুচৰিত্ৰৰ বাবে বিদ্যালয় এৰিছে ছাত্ৰীয়ে। সেইটো কাৰণে মই যাব পৰা নাই স্কুল গ'লে ষ্টুডেণ্টবোৰে সুধিব আৰু বাইদেৱে কৈ থাকে। এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ ৰহমৰীয়াৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত। ঘটনা অনুসৰি ৰহমৰীয়া উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত বিদ্যালয়ৰ প্ৰধান শিক্ষক নিপুল কোঁৱৰে এটা মাহৰ পূৰ্বেই বিদ্যালয়ত এগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰীক নিজৰ কাৰ্যালয়লৈ মাতি নি প্ৰধান শিক্ষকজনে অশ্লীল ইংগিত প্ৰদান কৰাৰ কথা ছাত্ৰীগৰাকীয়ে পৰিয়ালৰ আগত অৱগত কৰে। প্ৰথম স্কুলৰ পৰীক্ষা আছিলে। পৰীক্ষা দিয়া মোৰ হ'ল। পৰীক্ষা দিয়া হোৱাৰ পিছত ছাৰে মোক ৰুমলৈ মাতিলে, অফিচ ৰুমলৈ মতাৰ পিছত মই ছাৰৰ ওচৰলৈ গ'লোঁ। ছাৰে মোক মেট্ৰিকৰ কথা সুধিলে। মেট্ৰিকৰ কথা সোধাৰ পাছত হাতখন চেক খোজাৰ চলেৰে মোক চুমা খালে। চুমা খাই সেইদিনাখন গ'ল। তাৰ পাছত আকৌ মোক ইংগিত দি দৰ্জা আঁৰ দি লুকাই মোক মাতিছিলে। মই যোৱাৰ পাছত তেতিয়া মোক কৈছে মই তোক নিজতকৈ বেছি ভাল পাওঁ, তেনেকৈ কৈছে। লগে লগে ছাত্ৰীগৰাকীৰ পৰিয়ালে ৰহমৰীয়া আৰক্ষী থানাত প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিল কৰাৰ পিছতেই বিভিন্ন পক্ষৰ দ্বাৰা এজাহাৰ উঠাই ল'বলৈ ভাবুকি প্ৰদান কৰিছিল ছাত্ৰীগৰাকীৰ পৰিয়ালক। কিন্তু পৰিয়ালে এজাহাৰ উঠাই নোলোৱাত অভিযুক্ত শিক্ষকগৰাকীয়ে পুনৰ এনে ঘটনা সংঘটিত নহয় বুলি আৰক্ষী থানাত লিখিত প্ৰতিশ্ৰুতি দিয়ে। শিক্ষকজনে লিখিত প্ৰতিশ্ৰুতিৰ পাছতেই বিদ্যালয়ত পাঠদানৰ বাবে গৈছিল ছাত্ৰীগৰাকীৰ। কিন্তু সেই বিদ্যালয়তে কৰ্মৰত অভিযুক্ত প্ৰধান শিক্ষকজনৰ পত্নীয়ে ছাত্ৰীগৰাকীৰ উক্ত ঘটনাক লৈ অশালীন ব্যৱহাৰ কৰাৰ লগতে লগৰ সমনীয়াৰ ওচৰত অপমানিত কৰে। ফলত অভিযুক্ত ছাত্ৰীগৰাকীৰ পৰিয়ালে ন্যায় বিচাৰি পুনৰ এজাহাৰ দাখিল কৰিছে ৰহমৰীয়া আৰক্ষী থানাত। কান্দি আছিলো ৰুমত বহি, লগৰকেইজনীৰ লগত বহি মই কান্দি আছিলো। সেইদিনাখন ছাৰ এজন আহিছিলে মোৰ ওচৰলৈ। ছাৰে ক'লে কি হৈছে সুধিলে। মই কান্দি আছিলো। তেতিয়া অঞ্জুমণি বাইদেৱে শ্ৰীযুত বিমল কোঁৱৰৰ ৱাইফে ক'লে পেট বিষাইছে, ছোৱালী মানুহৰ কথা হয়, আপুনি যাওক বুলি ক'লে। তেনেকৈ ছাৰ গুচি গ'ল। আকৌ ছাৰ আহিলে। অহাৰ পিছত আকৌ সুধিছে থৈ আহিবগৈ পাৰিম ন, আমি থৈ আহোঁগৈ নেকি, তেনেকৈ ক'লে। তেতিয়া অঞ্জুমণি বাইদেৱে ক'লে নালাগে, আমি যোৱাৰ ব্যৱস্থা কৰিলোঁ, তেনেকৈ কৈছে। আৰু সেইদিনাখন ৰাতি বাইদেউগৰাকীয়ে ফোন কৰি কৈছে তুমি কেছখন উঠাই লোৱা, তোমাক যি লাগে তাকেই দিম বুলি কৈছে। যিমান যি লাগে, যি বস্তু লাগে মই তোমাক তাকেই দিম, তুমি কেছখন উঠাই লোৱা, তেনেকৈ কৈছিলে। আমি এতিয়ালৈকে ইমান বছৰে কোনো ধৰণৰ একো বেয়া কাম কৰা নাই আৰু ছাত্ৰ ছাত্ৰীক একো বেয়া ব্যৱহাৰ কৰা নাই। টকাও ডিমাণ্ড কৰিছে, বহুত টকা, এই সাধাৰণ কথাবোৰক লৈ। তেওঁলোকৰ মতে তেওঁলোকে মানে মনে সজা কথাই এজাহাৰ দি আকৌ পিছত কেছ উঠাই দিয়ে। তেওঁলোকৰ মতে ভুল বুলি ভাবিছে। সেই ভুলবোৰৰ কাৰণে আমি ভুল নকৰোঁ। তেতিয়াহ'লে অৰ্থাৎ আমি গাইডেঞ্চ নলওঁ আৰু তেওঁলোকক গুৰুত্ব নিদিওঁ। কাৰণ কেতিয়াবা এনেকুৱা ল'ৰা ছোৱালীবোৰ এনেকুৱা হয় যে কোনোবাই কিবা হেৰি কৰিলেও আমি তেওঁলোকক মন কাণ নিদিওঁ। তেওঁলোকে কি কৈ থাক ক্লাছৰুম এডজাষ্টমেণ্ট আগফালে পিছফালে ল'ৰা ছোৱালী বহি থাকিলে সেইবোৰ মিলোৱা হয়। কিছুমান কথা নুশুনিলে মানে তেওঁলোকক অকণমান টানকৈ কথা কোৱা হয়। সেই ধৰণত টানকৈ সেই কথাষাৰ যদি আমি ছাত্ৰ ছাত্ৰীৰ উন্নতিৰ কাৰণেহে কৰোঁ। তেওঁলোকে ভাবিছে আমি বেয়া ব্যৱহাৰ কৰিছোঁ বুলি। কিন্তু সেই একেধৰণৰ ব্যৱহাৰেই আমি আগতেও আমি বহুত ল'ৰা ছোৱালীক এতিয়াতো আমি এছাই এৰিলোঁ, কিন্তু আগতে আমি বহুত পানিছমেণ্টো দিছিলোঁ। গোট খা খোৱাৰ পৰা আৰম্ভ কৰি ল'ৰা ছোৱালীক মই ডাঙৰ আঁঠু কোৱাইছিলোঁ, ফিল্ডত আঁঠু কোৱাইছিলোঁ, বাৰাণ্ডাত আঁঠু কোৱাইছিলোঁ, এছাইও কোবাইছিলোঁ। এনেধৰণৰ বহুত কিবা কিবি আগতে ব্যৱস্থা কৰিছিলোঁ। কিন্তু সেই বিষয়ত কোনেও ইমান ডাঙৰে এতিয়া মৌখিকভাৱেহে কৈছোঁ। তেতিয়াতো ডাঙৰ কথা কওঁতেও এইটো ডাঙৰ ব্যৱস্থা লৈছিলোঁ। আমি টান ব্যৱস্থা লৈছিলোঁ। তেতিয়াও আমাক কোনেও বহুতে কৈছিলে, গাৰ্জেনে বেয়াও পাইছিলে, কিন্তু কেছ দিয়া নাছিলে। বিদ্যালয় বালিকা বিদ্যালয় হয়। এতিয়া ছাত্ৰীসকল যে আপুনি চুমা খাই বুলি কৈছে আৰু চুমা খোৱাৰ পিছত এতিয়া বিদ্যালয় নহা হৈছে, ভয় ভাৱ হৈছে। নহয়, আমাৰ স্কুলত এতিয়ালৈকে বহুত ছোৱালীয়ে মেট্ৰিক পাছ কৰি গ'ল, স্কুলত পঢ়ি গ'ল। আজিলৈকে কোনোবা ছোৱালীয়ে এই কথাটো কৈছেনে বাৰু? এনেকুৱা কথা ক'ৰবাত ওলাইছেনে বাৰু? নহয়, চুক্তিখন তেওঁলোকে বাইফোৰ্চ কৰিছে। তেওঁলোকে বাইফোৰ্চ কৰিছে যে এনেকৈ কৈছে আমুকে তামুকে আমাক মানে আমুক কৰিব লাগিব, তামুক কৰিব লাগিব।
এতিয়া আমি তেওঁলোকৰ কথা ঠিক আছে তোমালোকৰ বোলো এনেকুৱা সন্দেহ হৈছে যেতিয়া আমিতো একো ভবা নাই, গতিকে আমি ভৱিষ্যতে আমি একো হেৰি নকৰোঁ, তেওঁলোকক আমি ইনডাইৰেক্টলি আমি গুৰুত্বই নিদিওঁ বুলি ক'বলগীয়া হৈছে আৰু ছাত্ৰীজনী ছাত্ৰীগৰাকীতো এতিয়া ভৱিষ্যত অন্ধকাৰ দিশে যাব। নহয়, ভৱিষ্যতে আমিতো ছাত্ৰীগৰাকী স্কুললৈ আহিবলৈ কৈছোঁ, আগৰ নিচিনাকৈ পঢ়িবলৈও কৈছোঁ, কাৰণ আমিতো একো বেয়া ভাৱনা লৈ পিনে আমাৰ কোনো ছাত্ৰ এজনী ছোৱালীৰ কথা কিয় আমি ভাবিম। আমাৰ ইয়াত এতিয়া ডেৰশ বা 910তে 150 আছে, আৰু এই LP স্কুলৰ পৰা আছে, LP ME হাই 3টা খণ্ড আছে। আমি ইমান ডাঙৰ এটা অনুষ্ঠানত কোনোবা এজনী ছোৱালী বা এটা ল'ৰাৰ সৈতে ল'ৰাক আমি কিয় অনিষ্ট কৰিম। আমি তেওঁলোকক যিমান পাৰোঁ প্ৰতিটো ছাত্ৰ ছাত্ৰীক আমি সহায় কৰিছোঁ, আমি কাকো বেয়া ব্যৱহাৰ কৰা নাই বা আজিলৈকে কাকো আমি অন্যায় কৰা নাই আৰু কাৰো অনিষ্ট হোৱাটো বিচৰা নাই। এই ক্ষেত্ৰত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, আছাম 24।